আজি স্কুলত মোবাইল লোৱাৰ পিছত যে এনেকুৱা অৱস্থা হ'ব ভবাই নাছিলো। তো হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন মিনি ভ্লগ লৈ। তো ৰাতিপুৱা ওলালো স্কুলত যাবৰ কাৰণে, আৰু কেইদিনমান পিছতে আমাৰ গাঁৱত ফাংচন হ'বলৈ গৈ আছে, আৰু এইফালে স্কুলত যাবৰ কাৰণে আমাৰ বাছখনো আহি পালে, আৰু বাছত উঠি থিয় দিয় বাৰু জাগাটো পাই গলো। এইকেইটা বা ইয়াতে আড্ডা মাৰি যাই আছে, আৰু এইফালে আমাৰ হাজোৰ ৰাস্তাটো চাওক গাইজ অৱস্থা। ৰাস্তাটো গোটেই ভাঙিছে, আৰু লগতে এটা ডাঙৰকৈ বৰষুণ দিলে গোটেই ৰাস্তাটো পানীৰে ভৰ্তি হৈ যায়। নতুন চৰকাৰখনক এটাই অনুৰোধ, যাতে আমাৰ এই ৰাস্তাটো সোনকালে ঠিক কৰি দিয়ে। চ' কিছু সময় বাছ যাত্ৰাৰ অন্তত এনেদৰে স্কুলো আহি পালো, আৰু এইফালে বা এইকেইটা আহিয়ে পঢ়াত লাগি গৈছে। এনেদৰে বাৰু সকলো ঠিকে থাকে চলি আছিল, কিন্তু ইয়াৰ পিছতে হ'ল এটা বিপদ। মানে স্কুলৰ প্ৰিন্সিপাল ছাৰে ক্লাছৰ মোবাইল অনা কেইটাৰ পৰা মোবাইল কেইটাই লৈ গ'ল। চ' এতিয়া যোৱাৰ সময়ত মোবাইল কেইটাৰ কাৰণে এনেদৰে থিয় দি থাকিব লগা হৈছে। বাৰু বহু সময় অপেক্ষা কৰি মোবাইল কেইটা হাতত পালো, আৰু মোবাইলটো পাই স্কুলৰ পৰা ওলাই আহিলো ঘৰত যাবৰ কাৰণে। কিন্তু বিপদৰ কেতিয়াবা শেষ হ'ব নে, এইবাৰ আকৌ ৰখি থাকিব লগা হৈছে গাড়ীৰ কাৰণে। চ' ফাইনেলি বাছ এখন পাই বাছত উঠি আহি হাজো পাই কিবা এটা খাই ললো। সেয়া খাই ই ৰিক্সাত উঠি পুনৰ ঘৰৰ ফালে ৰাওনা হলো, আৰু এইফালে ঘৰত আহি গধূলি আকৌ ওলাই আহিলো খেলা খেলিবৰ কাৰণে এই জংঘলৰ মাজেৰে। বাৰু মই এইবাৰ আগৰ পৰা ইয়াত খেলা চলি আছে, ত' ময়ো এই পোনপ্ৰথমতে খেলাত জইন হৈ ললো, আৰু কিছু সময় এনেদৰে আমাৰ খেলা চলাৰ পিছত খেলা হৈ গ'ল শেষ। ত' দিয়ক তেন্তে আমি এতিয়া ঘৰত যাওঁ। আপোনালোকক লগ পাম অতি সোনকালে এটা নতুন মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে ফ'ল' আৰু ছাবস্ক্ৰাইবটো কৰি ৰাখক। ত' বাই।